এতিয়া এটা বনাই পৰা ৰেডি হৈ গ'ল লগাই চাম কেনেকুৱা লাগে নেক্সট গাইজ 390টো পুৰা ডিজাইন কৰিছে মানুহ পুৰা পাছলে ঠেলি দিয়ে মানে পুৰা পাছলে পুজ দি দিয়ে মানে মৰ্নিং গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' আৰু বাসন্তিক আৰু মই গৈ আছোঁ আজি মডিফাই কৰিবৰ কাৰণে আৰু ইয়াত ধুনীয়াকৈ নাম লিখিব লাগিব নাম লিখিম আৰু আজি ধুবলগীয়াও আছে ধুব লাগিব আৰু বহুত কাম কৰিব আছে কলেজো যাবলগীয়া আছে বাসন্তিখনৰ নাম এটা দিম বুলি ভাবিছোঁ আপোনালোকে কমেণ্টত জনাই দিব কি নাম দিলে ভাল হ'ব বাসন্তিখনত আৰু আজি ধুনীয়াকৈ ইয়াত দাৰিয়ান ফেমিলি নাম দাৰিয়ান বুলি লিখিব লাগিব গ্ৰাফিক্সৰ কাৰণেও কথা ভাবিব লাগিব আজি গৈ থাকোঁ এতিয়া ডাইৰেক্ট কমলাবাৰী যাব লাগিব আৰু এতিয়া আহি পাই গ'লোহি অনুপম বাইক আৰু ইয়াৰ অংকুৰ বাইক হাই এটা দি দিয়া অংকুৰ আমি ইহঁতি কলেজৰ কাপোৰ পিন্ধিয়ে আহিলে মই পিন্ধাই নাছিলোঁ মই ভাবিলোঁ ৰুমতে সলাই পিন্ধো এতিয়া ফাৰ্ষ্ট কলৈকে যাওঁ এতিয়া চাই লওঁ গৈ থাকোঁ এতিয়া বোলা এতিয়া চাওক পুৰা কলেজৰ ড্ৰেছত আহি গ'লোঁ মোৰ লগৰকেইটা ইয়াতে কাপোৰযোৰ সলাই ল'লোঁ এতিয়া কলেজ যাওঁ কলেজৰ পৰা এডমিটখন আনিমগৈ কলেজত ভিডিঅ' নকৰোঁ আৰু মানে লাজ লাগে ন চলো ভাই দেখো अब मैं क्या करता हूँ গাইজ এতিয়া কলেজৰ পৰা ওলাই আহি গ'লোঁ কলেজৰ ড্ৰেছো সলাই ল'লোঁ আৰু ভাই ভাই চপা বাইক মজা লাগিলে বাইকখন চলাই গাড়ীটো অলপ চলালে মোৰ বাইকখন কেনেকুৱা ভাল লাগিলে বহুত ভাল লাগিলে গুলি হয়নে নাই এই মানুহ পুৰা পাছলে ঠেলি দিয়ে মানে পুৰা পাছলে পুজ দি দিয়ে মানে দেই ৰকেট পুৰা পাছলে ৰকেট আৰু এতিয়া ৰকেটখন ধুবলৈ লৈ যাওঁ বহুত লেতেৰা হৈ গৈছে এতিয়া ধুমগৈ বোলক আৰু এতিয়া গাড়ী ধোৱা জেগাত পাই গ'লেহি আৰু মোৰ বাসন্তিক ধুনীয়াকৈ ধুব এতিয়া আৰু অংকুৰখনো ধুব ইয়াত ধুই লওঁ তাৰপিছত ইয়াত ধুনীয়াকৈ নাম লিখিব ভেৰিফিকেশ্যনৰ কাম কৰিব লাগিব গাইজ এতিয়া আমাৰ দুইখন গাড়ী ধোৱা হৈ গ'ল এইখনো চাওক কি ধুনীয়া লাগিছে এতিয়া আৰু মোৰখনো কিমান ধুনীয়া চফা হৈ গ'ল গাইজ এতিয়া ধুনীয়াকৈ বাইকখন ধোৱা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মডিফিকেশ্যনৰ কাম কৰোঁগৈ নাম লিখিব লাগিব বাইকৰ আৰু কি কৰোঁ আপোনালোকে চাই দিব ব্লগটো ন আৰু এতিয়া গাইজ এতিয়া পাই গ'লেহি আমাৰ দাদাজনৰ দোকানত গ্ৰাফিক্স পোৱা আৰু ইয়াতে ধুনীয়াকৈ এতিয়া বনাম এতিয়া আমাৰ দাদাজন দাৰিয়ান চেনেলটো এডিট কৰি আছে আৰু এতিয়া দাদাই পূৰা জোখ লৈ আছে ইয়াতে 390টো লিখিম ধুনীয়াকৈ হাই পাপা আহি গৈছে হাই এটা কৈ দিয়া এতিয়া এটা বনাই পৰা ৰেডি হৈ গ'ল লগাই চাম কেনেকুৱা লাগে আপোনালোকে কমেণ্ট এটা কৰি জনাব বেছি ডাঙৰ হ'ল এয়া নহ'লেতো ইয়াতে লগাই দিওঁ দাৰিয়ানটো এটা ছাইডত লিখা হৈ গ'ল চাওক কি ধুনীয়া লাগিছে দাৰিয়ান আৰু এইটো ইউটিউবৰ লগো আৰু ইনষ্টাগ্ৰামৰ লগো দি দিছোঁ দাৰিয়ান বুলি আৰু এইটো ছাইডেও ধুনীয়াকৈ লিখি দিম এইটো ছাইডেও লিখি দিম তেতিয়া আৰু ধুনীয়া লাগিব কেনেকুৱা লাগিছে আৰু এটা এইটো জেগাত লগাম এতিয়া 3টা ষ্টিকাৰ লগাই দিছোঁ আৰু দাৰিয়ান আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই নেক্সট গাইজ 390টো পূৰা ডিজাইন কৰিছে দাদাই পূৰা মজাকৈ বনাই দিব আৰু এতিয়া 390টো পূৰা উলিয়াই আনি গ'ল কাটি পিনে ইয়াত লগাই দিছে চাওক গাইজ এতিয়া লুকটো চাওক কি আল্টিমেট লাগিছে দেখি 390 এতিয়া আপোনালোকে কমেণ্ট এটা কৰি জনাওক কেনেকুৱা লাগিছে এতিয়া পাপাক বাইকখনত এবাৰ উঠিব দিছোঁ মজা লাগিছে এতিয়া পূৰা এতিয়া আপোনালোকে দেখিলে গম পাই যাব এখন মোৰ বাইক বুলি আৰু দাৰিয়ান বুলি লিখি থোৱা আছে আপোনালোকে যদি মাজুলীত গ্ৰাফিক্সৰ কিবা কাম কৰিবলগীয়া হয় এখন দোকানলৈ আহি যাব দাদাই ধুনীয়াকৈ বনাই দিব ডিছকাউণ্টে দি দিব দেই এতিয়া সকলোবোৰ কাম হৈ গ'ল ডান আৰু পাপাও গ'ল অফিচলৈ ময়ো ওলাই আহিলোঁ আপোনালোকক দেখুৱাওঁ কি কাম কৰিলোঁ এটালৈকে আপোনালোকক দেখুৱাইছোঁ ইউটিউবৰ লগো আৰু ইনষ্টাৰ লগত দি দাৰিয়ানটো লিখি লৈছোঁ ইয়াত দেখিছে আপোনালোকে 390 বুলি ধুনীয়াকৈ লিখি লৈছোঁ এইটো ছাইডেও লিখিছোঁ 390 বুলি আৰু এইটো ছাইডেও লিখিছোঁ 390 বুলি চাওক দাৰিয়ান বুলি আকৌ ইয়াতো লিখি লৈছোঁ এইটো ছাইডেও লিখি লৈছোঁ দাৰিয়ান বুলি এইটো ছাইডে কি মজা লুক আহিছে এতিয়া আৰু যদি এখন বাইক দেখে আপোনালোকে ডাইৰেক্ট মোৰ বুলি তেতিয়া গম পাই যাব আৰু দাৰিয়ান ইউটিউব চেনেলটো আৰু ছাবস্ক্ৰাইব যদি কৰে নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক চেনেলটো এতিয়া মই ৰৈ আছোঁ চাওক দৰিয়া দলং ইয়াৰ ভিউটো চাওক কি আল্টিমেট লাগিছে ইয়াৰ চৰাই চাওক কিমান ধুনীয়াকৈ উৰি গৈ আছে এইখনক এটা ধুনীয়াকৈ চিনেমেটিক শ্বট লৈছোঁ আপোনালোকে চাওক 1 2 3 গো